আজিৰ সভাই কাজুলচকী বিষ্ণু মন্দিৰত হৈ যোৱা 31/1/2024 তাৰিখৰ মেডাম মেফি দিনটোৰ হোৱা ঘটনাক একেমুখে নিন্দা কৰে আৰু এই দুষ্টচক্ৰৰ ওপৰত এটা গৰিহণা প্ৰস্তাৱ গ্ৰহণ কৰে। অঞ্চলৰ মানুহ চন্দ্ৰপুৰৰ নহয়, মায়াঙৰ নহয়, বৰদিয়া নহয়, বুঢ়াবুঢ়ীৰ নহয়, ঝিপুজিৰ নহয়, পশ্চিম মায়াঙৰ মানুহ নহয়। সম্পূৰ্ণ তেওঁলোক শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া অৰ্থাৎ গুৱাহাটীত তেওঁলোকে ভাড়াঘৰ কৰি থকা মানুহবিলাকে আহি আমাৰ এই বিষ্ণু মন্দিৰটো যিটো মানে সত্যতা, আমাৰ যিটো পবিত্ৰতাটো, আধ্যাত্মিক যিটো আমাৰ বস্তু তেওঁলোকে বিনাশ কৰি পেলাইছে। আমি কি কৰিম উপায়বিহীন হৈ আজি এই সদনত আমি সন্মান্য আমাৰ ব্যক্তিসকলক আজি মাতি আনি এই কথাখিনি আমি অৱগত কৰিলোঁ। ইয়াৰ মাজতে আমাৰ যিটো DC আৰু আমাৰ আৰ্কিঅলজিৰ ডাইৰেক্টৰ, তেওঁলোকৰ পাৰ্মিশ্যন আমাক নালাগে। যদি সৎ সাহস আছিল তেওঁলোকে আমাৰ গাঁৱৰ লগত আহি তেওঁলোকে আমাৰ কথা কিয় নাপাতিলে? তেওঁলোকে আহি পিনে আমাক ক'লা প্ৰভুসকল, আমি এটা মন্দিৰত বা আমাৰ অলপ জাগা দিয়ক, আমি ইয়াত এখন মেডাম মেফি পাতিম। সেই কথাখিনি তেওঁলোকে নকৰি আকস্মিকভাৱে এই অঞ্চলত আহি আমাৰ মন্দিৰটো কিয় পবিত্ৰ কৰিলে? এইটো আমাৰ প্ৰশ্ন। আমি আহোম বিৰোধী নহয়, আমি এতিয়াও কওঁ আমি আহোম বিৰোধী নহয়, কিন্তু আহোম বিৰোধী তেওঁলোকে নিজে কৰিছে আৰু সেইকেইটা আচলতে আমি জনাত দালাল। এই ৰাজকুমাৰ বৈশ্যবী এই মানুহজনে এই আমাৰ দালাল, এই দালাল প্ৰকৃতিৰ মানুহখিনিয়ে আহি আমাৰ এই অঞ্চলটো বৰবাদ কৰিব বিচাৰিছে। বৰবিলাক গণ্ডগোল লগাইছে এই মানুহজনে, ৰাজকুমাৰ বৈশ্য। বৰবিলাক গণ্ডগোল লগাইছে আমাৰ গোবৰ্ধন গাঁৱত কোন বঙালী মানি তেওঁলোকে অসমীয়াৰ অস্তিত্ব ৰাখিব লাগে বুলি তেওঁলোকে দালাল কৰি পেলাই আমাৰ এই কিমান পুৰণা মানুহ তেওঁলোকৰ ওপৰত বেয়া বেয়া ব্যৱহাৰ, বেয়া বেয়া কথা কৈ আমাৰ ইয়াত জাতিগত মানে সাম্প্ৰতিক মানে এইবিলাক কৰিব বিচাৰিছিলে। ইয়াতে আৰু কিটা কথা ক'ব লাগিব। 22 তাৰিখ যিদিনাখন আমাৰ ৰামলীলাৰ অনুষ্ঠান আমাৰ অল আছাম, অল ইণ্ডিয়াত, অল ভাৰতে পাতিছিলে, আমিও পাতিছিলোঁ সেই নামঘৰত। তেতিয়া তেওঁলোক আহিছিল। অহাত আমি ইয়াতে বহি তেওঁলোকক ধুনীয়া সন্মান সহকাৰে আলহীক যেনেকৈ আমি সন্মান দিওঁ, ঠিক তেনেকৈ তেওঁলোকক আহি আমি ইয়াত অহাত তেওঁক ধুনীয়াকৈ আমি বুজাই বঢ়াই পঠাই দিলোঁ। পঠাই দিয়াৰ পিছত তেওঁলোক গুচি গ'ল। গৈ পিনে তেওঁলোকে DC পাৰ্মিশ্যন আনিলে, আৰ্কিঅলজি পাৰ্মিশ্যন আনিলে, কিবা আনিলে। আৰে ভাই, আমাৰ গাঁওখনত আমাৰ মানুহ নাই নেকি? তেওঁলোকে আমাৰ লগত কিয় আলোচনা নকৰিলে? তেওঁলোকে আমাৰ লগত আলোচনা কৰি যদি দুটা কথা আমাক ক'লে হয়, আমি ধুনীয়াকৈ তেওঁলোকক বুজাই দিব পাৰিলোঁ। কিন্তু আমাৰ মন্দিৰটো আজিও আমি চাকি জাপি আমি জ্বলাব পৰা নাই। ব্যক্তি এজনক লগ পালোঁ, যিজন ব্যক্তিক মই বহু দিনৰ পৰা বিচাৰি আছিলোঁ। সেইজন ব্যক্তি এখেতক মই বহু দিনৰ পৰা বিচাৰি মই আজি তেখেতক মই ওচৰতে পাইছোঁ। আচ্ছা, এই বিষয়টো লৈ আপুনি কি ক'ব বিচাৰে? এইটো বিষয় লৈ ক'বলগীয়া একো নাই। এটা বিৰাট সাংঘাতিক স্পৰ্শকাতৰ বিষয় হৈছে। এইটো বিষয় লৈ ক'বলগীয়া হ'লে প্ৰথমতে কওঁ, এটা সম্প্ৰদায়ে, এটা ধৰ্মই আন এটা সম্প্ৰদায় বা আন এটা ধৰ্মক ক্ষতি কৰিবলৈ যোৱাটো এটা অপৰাধ। গতিকে বিষ্ণু মন্দিৰ এটা পবিত্ৰ মন্দিৰ, সেই পবিত্ৰ আৰু ঠিক তেনেকৈ আহোমসকলৰ যিটো মেডাম মেফি সেইটোও পবিত্ৰ, কিন্তু প্ৰত্যেকৰে কিছুমান নিয়ম বেলেগ বেলেগ। গতিকে বিষ্ণু মন্দিৰৰ পবিত্ৰতাক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু তেওঁলোকৰ যিটো মেডাম মেফি তেওঁলোকে তেওঁলোকৰ নিয়ম মতে, তেওঁলোকৰ ৰীতি নীতিৰ মতে পালন কৰক। কোনেও কাৰো ধৰ্মত, কোনো সংস্কৃতিত আঘাত কৰিবলৈ যোৱাটো গ্ৰহণীয় নহয়। তাৰ পৰা যিসকলে তেনেকুৱা ধৰণৰ অপকৰ্ম কৰিব বিচাৰিছে তেওঁলোকক বিৰত থাকিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগতে বিশেষকৈ প্ৰত্নতাত্ত্বিক বিভাগে বা জিলা প্ৰশাসনে যেনেকুৱা ধৰণৰ কোনো বাছ বিচাৰ নোহোৱাকৈ ইয়াত তেওঁলোকক অনুমতি দিলে সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। তেওঁলোকে
সেই তেওঁলোকক দিয়া অনুমতিটোক বাতিল কৰি এই দুইটা পক্ষক সমিল মিলৰ মাজত থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। কাৰণ কোনেও কাৰো বিৰোধী হ'ব নালাগে। আমাৰ যিটো ঐতিহ্য, আমাৰ যিটো পৰম্পৰা, আমাৰ যিটো মানে পৰস্পৰৰ মাজত সম্প্ৰীতি, তাত ব্যাঘাত জন্মিব নালাগে। মোৰ ক'বলগীয়া সেইখিনি। ধন্যবাদ। আৰু ধৰ্মৰ ওপৰত কোনো আঘাত দিয়াটো যুক্তি নহয়, সেই কথাখিনি তেওঁলোকে জানিব লাগিছে। আচৰিত হৈছে এইকাৰণেই, পুৰাতত্ব বিভাগে যি পাৰ্মিশ্যন দিলে, পুৰাতত্ব বিভাগে এই পাৰ্মিশ্যন দিয়াৰ আগতে তেওঁলোকে এখন সমাজৰ লগত ক'ত এই অনুষ্ঠানটো হ'ব, এই কথাখিনি তেওঁলোকে আঁতিগুৰি মাৰি অকণমান বুজিব লাগিছে। যিজন ব্যক্তিয়ে এই পৰিঘটনাটো বিৱৰণ কৰিলে, তাৰ পৰা মই যিখিনি বুজিলোঁ, আৰু সেই বুজাৰ পৰা মই এটা কথা বুজিব বিচাৰিছোঁ, সেইটো হ'ল কামৰূপ মহানগৰ জিলা প্ৰশাসনে বা পুৰাতত্ব বিভাগে কাজলী চকীৰ ঐতিহ্যমণ্ডিত বিষ্ণু মন্দিৰত অন্য ধৰ্মৰ মেডাম মেহফিল পাতিবলৈ এটা সনাতনী ধৰ্মৰ এটা অনুষ্ঠান, বিষ্ণু মন্দিৰ এটা বিশ্বাসেৰে প্ৰতি বছৰে তাত অনুষ্ঠান পতা হয়। তাত মদৰ কথা নাহে, তাত মুৰ্গীৰ কথা নাহে। তেনেধৰণৰ কথাবিলাকে আন এটা সংস্কৃতি, আন এটা পৰম্পৰাত আঘাত কৰা হৈছে। সকলোৱে জানে যে বিষ্ণু পূজা কেতিয়াও ভুলি যোৱাৰ কথা নহয়। সেই মন্দিৰটো প্ৰতিষ্ঠা কৰা আজি প্ৰায় যুগ যুগৰ পৰা এই মন্দিৰটো প্ৰতিষ্ঠা কৰি আমাৰ ৰাইজে কি সুন্দৰকৈ বছৰে বছৰে এইটো উৎসৱ পাতি সকলো ৰাইজক আমাৰ এটা ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰি আনে। কিন্তু সেই ঠাইত আজি তেওঁলোকে আহি হঠাতে আহি এইখিনি কৰিলে, কিন্তু ইয়াৰ ভিতৰত কিছুমান মানুহ দুষ্কৃত মানুহ আছে আমাৰ খোৱা দিছিলে। আমাৰ ভিতৰত যদি দুই এজন যদি সহযোগ পৰিচালনা কমিটিখনেও ক'ব লাগিছিল যে এনেকে অমুক তাৰিখে মেডাম মেফি উৎসৱ উদযাপন কৰাৰ কাৰণে এইসকল লোকক নাম থাকিল, আমি অফিচৰ ফালৰ পৰা পাৰ্মিশ্যন দিলোঁ, আপোনালোকে ওজৰ আপত্তি নকৰিব, অনুষ্ঠানটো যাতে অনুষ্ঠিত কৰিব দিব। এনেকুৱা স্থিতিটো আমাক দিয়া হোৱা নাই। যদি দিয়া হোৱা নাই তেনেহ'লে কাজিয়াখনৰ, মই কাজিয়া বুলিও কম বা সংঘাত বুলিও কম, এই সংঘাতৰ সৃষ্টিকাৰী দেখোন আৰ্কিঅলজি ডিপাৰ্টমেণ্টে হ'ল পোনপ্ৰথমতে। তাৰপিছত জিলা প্ৰশাসনো জড়িত হ'ল। তেওঁলোকে জিলা প্ৰশাসনৰো পাৰ্মিশ্যন আনিলে। ৰাইজৰ লগত ডাইৰেক্টলি যোগাযোগ হোৱা হ'লে, যদি ৰাইজে ওজৰ আপত্তি কৰিলেহেঁতেন, তেতিয়াহ'লেহে তেওঁলোকে ডিপাৰ্টমেণ্টৰ ওচৰ চাপক, ডিপাৰ্টমেণ্টৰ সহায় বিচাৰি অনুষ্ঠানটো ইয়াতে অনুষ্ঠিত কৰক, তেনেকুৱা কথা আহিলেহেঁতেন, আহিব লাগিছিল। কিন্তু তাকে নকৰি তেওঁলোকে ডাইৰেক্টলি প্ৰশাসনৰ জৰিয়তে পাৰ্মিশ্যন উলিয়াই গোপনে গোপনে এই অনুষ্ঠানটো ইয়াতে অনুষ্ঠিত কৰাৰ অন্তৰালত ষড়যন্ত্ৰ নিশ্চয় নিহিত হৈ আছে। ষড়যন্ত্ৰ নহ'লে তেওঁলোকে এনেকুৱাকৈ আওপকীয়াকৈ যোৱাৰ কোনো যুক্তি নাছিল। এয়া কাজলী গাঁৱৰ আৰু কেইজনমান বিশিষ্ট ব্যক্তিৰ লগত কথা পাতিম। নমস্কাৰ। নমস্কাৰ, কওক। আপোনাক এই যি ঘটনাটো হৈ গ'ল, এই ঘটনাটোৰ বিষয়ে যেতিয়া মদ মাংস চলি আছিল, যেতিয়া মই মদৰ কথা শুনিছোঁ, প্লাছ কণী প্লাছ মুৰ্গী বোলে এৰি দিছে মন্দিৰত, হা, সেই সময়ত আপোনালোকে ক'ত আছিল? আমি তাতে আছিলোঁ। হয়, আপোনালোকৰ আগত কেনেকৈ সাহস পালে যে এনেকুৱা এটা ধৰ্মীয় অনুষ্ঠানত মাছ মাংস বা মদৰ হেৰি কৰিবৰ কাৰণে? এইখিনিতে মই কওঁ, হয়, কওক। আমি আহোম বিৰোধী নহয়। মই আহোম বিৰোধী ক'ব যোৱা নাই। মোৰ কথাখিনি শুনক আপুনি। আমি আহোম বিৰোধী নহয়। হয়, আমি আহোম জাতিটোক আমি সন্মান কৰোঁ। হয়। কিন্তু যিকেইটা দালাল বুলি ক'লোঁ মই, যিকেইটা এই মেডাম মেফি পাতিবৰ কাৰণে যিকেইটা দালাল আহিলে, হয়। এই দালালকেইটাক আমি উপযুক্ত শাস্তি দিব পাৰোঁ, সেইদিনাই শাস্তি দিব পাৰোঁ। হয়। কিন্তু কথা হ'ল আমাৰ সমাজখনৰ সুব্যৱস্থা হেৰিৰ কাৰণে তাৰমানে আমি এইটো নকৰিলোঁ। আৰু মই আৰু এটা কথা মই এইখিনিতে আপোনাৰ চেনেলৰ যোগেদি অৱগত কৰাইছোঁ, যিটো মেডাম মেফিৰ যিটো পবিত্ৰ অনুষ্ঠান, এই পবিত্ৰ অনুষ্ঠানটো যিসকলে কালিমা সানিলে সেই আহোম জাতিটো ক'ত আছে? সেইসকলে গম পোৱা নাই নেকি যে এটা দালাল শ্ৰেণীয়ে আহি মন্দিৰত এনেকুৱা এটা ধৰ্ম বিনিষ্ট কৰি মেডাম মেফি পাতিব দিছে? আমি মদ মাংস যিখিনি সময়ত চলি আছিলে সেইখিনি সময়ত আমাৰ মানুহখিনিয়ে, আমি হ'লেও বিশ্বাসী মানুহ, বিশ্বাসত আমি মন্দিৰটো এৰি দিছোঁ। তেখেতসকলে আমাক এটাই কৈছিল আমি ফুল পূজা কৰিম, ফুল পূজাৰ কাৰণে আমি এৰি দিছিলোঁ। মন্দিৰ যিটো
যিটো চৌহদ আমি এৰি দিছোঁ সেইখিনি সময়ত আমি থকা নাছিলোঁ সেই সুবিধাটো লৈ তেখেতসকলে মদ আৰু মানে কণীটো ব্যৱহাৰ কৰিছে আৰু ৰাতিৰ যিটো সময়ত কৰিছিলে আপোনালোকে উপস্থিত আছিলে সেইখিনি সময়ত আমাৰ উপস্থিত নাছিল কণী থকাৰ মানে উপস্থিত নাছিলোঁ আৰু দ্বিতীয় কথা ৰাতি তেখেতসকলে আন্ধাৰৰ সুযোগ লৈ আহি মুৰ্গী এৰি দিছে আন্ধাৰৰ সুযোগ লৈ আহি মুৰ্গী এৰি দিছে গতিকে আমাৰ ধৰ্মীয় বেয়া কথা হৈছে কৰিছে আৰু এই হেৰিৰ জৰিয়তে আজি আপুনি দেখিলে আমাৰ কিমান সদৌ মানে চন্দ্ৰপুৰ পশ্চিম মায়াং সকলো এৰিয়াৰ মানুহ আহিলে আৰু সকলোৱে একেমুখে গৰিহণা দিছে এই দালাল শ্ৰেণীটো ধন্যবাদ এটা কথা ভাবি নাপাওঁ আমি এনেকুৱা হিন্দু হ'লো নেকি যে গৰিহণা কৈ বস্তুটো আমি থৈ দিওঁ আমি ইয়াৰে তাৰ আজিৰ যিটো মিটিং আজি যি জনসভা হ'ল জনসভাৰ যিটো উদ্দেশ্য বা আজি কি ব্যৱস্থা ল'লে এতিয়া আমাৰ মন্দিৰটো জনসভাই এইটোৱে হেৰি লৈছে সিদ্ধান্ত লৈছে মন্দিৰটো শুদ্ধিকৰণ কৰিব দিছে 1 নম্বৰ কথা 2 নম্বৰ কথা এই মানুহখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে কিবা ব্যৱস্থা কৰিছে চৰকাৰক আবেদন কৰিছে ধন্যবাদ ঘটনা নঘটক বুলিয়েই আমি মানে সেইদিনাখনে ধৈৰ্য ধৰি তেওঁলোকক কৰ্মখিনি কৰিব দিছোঁ আৰু তেওঁলোকক মানে আমি বাধা দিয়াৰ পিছতো প্ৰশাসনিক মানে ক্ষমতা লৈ তেওঁলোকে আৰ্কলজিয়াৰ প্ৰশাসনিক মানে উজুহাত দেখুৱাই আমাৰ ইয়াত মানে অনুষ্ঠানটো তেওঁলোকে পাতিলে আৰু আমি সেইদিনাখনে ধৈৰ্য ধৰি নাথাকিলে হয়তো এটা মানে অপ্ৰীতিকৰ গাঁওখনৰ অপ্ৰীতিকৰ ঘটনা এটা নঘটক হিচাপে ভাবিয়েই ৰাইজৰ স্বাৰ্থত আমি কৰ্মখিনি কৰিব দিছোঁ ভৱিষ্যতে এতিয়া কি ক'ব বিচাৰে এতিয়া আমি এটা ক'ব বিচাৰিছোঁ ভৱিষ্যতে যাতে তেনেকুৱা কৰ্ম আমাৰ মন্দিৰত নহয় আমাৰ মন্দিৰত নহয় কোনো মানে হিন্দু মন্দিৰত যাতে তেনেকুৱা কৰ্ম নহয় তাৰ কাৰণে আমি মানে মানুহখিনি সতৰ্কতা অৱলম্বন কৰিব লাগে